নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই ক্লাছ 8ৰ সমাজ বিজ্ঞানৰ পাৰ্ট নং 8 ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ এই পাৰ্টৰ বহুত দিন পিছত আজি মই ক্লাছ 8ৰ ভিডিঅ' বনাই আছোঁ। তো এজনে এটা কমেণ্ট কৰিছে, তাৰ কাৰণতে ভিডিঅ' বনাইছোঁ। ঠিক আছে, মই ভিডিঅ'টো বনাইছিম মানে সব প্ৰশ্নৰ উত্তৰ আজি মই এই ভিডিঅ'টো দি দিম। তো মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ঠিক আছে, এইটো সমাজ বিজ্ঞানৰ। প্ৰথমত 1 নম্বৰ আছে, তুমি উত্তৰ দিয়ে 1 নম্বৰৰ স্কেল বা মাপনি বুলিলে কি বুজায়? এইটো পৰীক্ষাত আহে। স্কেল বা মাপনি, স্কেল বা মাপনি কাক বোলে? পৰীক্ষাত এনেকৈ লিখে, যিটো অনুপাতত পৃথিৱীৰ উপৰিভাগৰ বিভিন্ন ঠাইৰ মাজত প্ৰকৃত দূৰত্ব কম কৰি লোৱা হয়, তাকেই মানচিত্ৰবিদ্যাত স্কেল বা মাপনি বুলি কোৱা হয়। ভৌগোলিক তথ্য ব্যৱস্থা বুলিলে কি বুজা? ভৌগোলিক তথ্য ব্যৱস্থা হৈছে এটা অতি নিৰ্ভৰযোগ্য কম্পিউটাৰ ভিত্তিক ব্যৱস্থা, যিটো ব্যৱস্থাই তথ্য সংগ্ৰহ, পৰীক্ষণ, বিশ্লেষণ, প্ৰদৰ্শন আদি কাৰ্য পৃথিৱীৰ বিভিন্ন স্থানৰ পৰিপ্ৰেক্ষিত নিয়াৰিকৈ সম্পূৰ্ণ কৰে, তাকে ভৌগোলিক তথ্য ব্যৱস্থা বুলি কোৱা হয়। ভৌগোলিক তথ্য ব্যৱস্থাক স্থানিক তথ্য ব্যৱস্থা বুলি কোৱা হয়। ঠিক আছে, আৰু শুদ্ধ উত্তৰ দিয়ে 2 নম্বৰ আছে। ক নম্বৰৰ এনসাৰ 2 নম্বৰ হয়, খ নম্বৰৰ এনসাৰ 1 নম্বৰ হয়, আৰু গ নম্বৰৰ এনসাৰ 2 নম্বৰ হয়। ঠিক আছে, তাৰপিছত বহলি লিখা মানচিত্ৰ অংকনৰ ক্ৰম বিকাশৰ সম্বন্ধে এটি টোকা লিখা। তো তোমালোকে উত্তৰ লিখিবা, মানৱ সভ্যতাৰ আৰম্ভণিৰ পৰা মানুহে মানচিত্ৰ প্ৰস্তুতিৰ বাবে নিৰবিচ্ছিন্নভাৱে চেষ্টা চলাই আহিছে। মানচিত্ৰ এখনত ভূপৃষ্ঠ বা ইয়াৰ যিকোনো অংশৰ প্ৰাকৃতিক আৰু মানৱসৃষ্ট উপাদানবোৰ উপস্থাপন কৰি অধ্যয়ন কৰিব পাৰি। আটাইতকৈ পুৰণি মানচিত্ৰ উদ্ধাৰ হৈছিল মেছ'পটেমিয়াৰত। তেতিয়া মানচিত্ৰ টেৰাকোটা ফলক অংকিত কৰা হৈছিল। খ্ৰীষ্টপূৰ্ব 2য় শতিকাত চীন দেশত স্কেলৰ ধাৰণে মানচিত্ৰ অংকন কৰা হৈছিল। চীনদেশীয় লোকৰ পাথৰ, কাপোৰ, পৰ্বত, পাহাৰ, নদ-নদী, পাত-পৰ্বত আদি দেখুৱাই মানচিত্ৰ অংকন কৰিছিল। প্ৰাচীন যুগৰ পণ্ডিত টেলিমিয়ে দ্ৰাঘিমাংশ আৰু অক্ষাংশৰ সহায়ত ঠাইৰ অৱস্থান নিৰ্ণয় কৰিবলৈ চেষ্টা কৰিছিল। ইউৰোপৰ ছপা-যন্ত্ৰৰ আৱিষ্কাৰে মানচিত্ৰ প্ৰস্তুতিৰ ক্ষেত্ৰত ব্যাপক পৰিৱৰ্তন আনিছিল। বিভিন্ন যন্ত্ৰপাতিৰ আৱিষ্কাৰৰ ফলত ভিন্ন ঠাইত বিষয় ভিত্তিক মানচিত্ৰ প্ৰস্তুত হৈছিল। ভাৰতবৰ্ষত ইংৰাজসকলে বিজ্ঞানসন্মত মানচিত্ৰ প্ৰস্তুতিৰ সূচনা কৰিছিল। ইয়াৰ পূৰ্বে ভাৰতত ৰজা মহাৰজা সকলোকে তেওঁলোকৰ ৰাজ্যসীমা দেখুৱাবলৈ মানচিত্ৰ প্ৰস্তুত কৰিছিল। ইংৰাজসকলে 1766 চনত ছাৰ্ভে অফ ইণ্ডিয়া নামৰ প্ৰচেষ্টাটো কৰিছিল। 19 শতিকাৰ পৰাই মানচিত্ৰ অংকন বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰা হৈছিল। বৰ্তমান দূৰ সংবেদ প্ৰযুক্তি আৰু কম্পিউটাৰৰ জৰিয়তে অতি নিখুঁত আৰু শুদ্ধ মানচিত্ৰ তৈয়াৰ কৰাটো সম্ভৱৰ হৈছে। ছাত্ৰ-ছাত্ৰীসকল, আজি মই এই ভিডিঅ'টোত এই পাঠটোৰ সমূহ কুৱেশ্যনৰ এনসাৰ দি দিলোঁ। তো মোৰ ভিডিঅ'টো যদি ভাল লাগে, এটা লাইক, এটা শ্বেয়াৰ আৰু এটা কমেণ্ট, আৰু মোৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰি ৰখা নাই, তেনেহ'লে এতিয়াই ছাবস্ক্ৰাইব কৰক। আজি ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ।